Hey guys, Google Map এপটো আনিছে এটা বিশেষ আৰু লাগতিয়াল আপডেট। তো কি আপডেট আৰু কেনেকৈ কাম কৰে জানিবলৈ চাই থাকক আমাৰ এই আজি বিশেষ ভিডিঅ'টি। তো গাইজ মোৰ নাম হ'ল আৰিফ আৰু আপোনালোকে চাই আছে আৰিফ ৰেমিক্স ভিডিঅ' নামৰ এটা অসমীয়া ইউটিউব চেনেল। তো গাইজ বলক আজি আমাৰ বিশেষ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব। নমস্কাৰ বন্ধুসকল, আমাৰ এই আৰিফ ৰেমিক্স ভিডিঅ' নামৰ অসমীয়া ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আমাৰ পৰা অহা সকলো ধৰণৰ ভিডিঅ' সকলোতকৈ প্ৰথমতে আপোনালোকে পায়। আপুনি যদি আমাৰ এই আৰিফ ৰেমিক্স ভিডিঅ' নামৰ অসমীয়া ইউটিউব চেনেলটো নতুনকৈ আহিছে বা নতুনকৈ চাইছে তেন্তে হ'লে প্লিজ এতিয়াই ছাবস্ক্ৰাইব কৰক আমাৰ আৰিফ ৰেমিক্স ভিডিঅ' নামৰ অসমীয়া ইউটিউব চেনেলটো, কাৰণ মই আপোনালোকৰ মাজত এনেকুৱা ধৰণৰ ভিডিঅ' কিছুমান আনি থাকোঁ যি আপোনাৰ দৈনন্দিন জীৱনত লাগতিয়াল হ'ব পাৰে। টেকনিকেল উইথ ফান লগতে ব্লগিং ভিডিঅ'। তো গাইজ ব'লক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ আমি যদি ক'ৰবাত যাওঁ অথবা আমি ক'ৰবাত যদি ফুৰিব যাওঁ, তো গাইজ আমি যদি জেগাটোকণ ভালকৈ চিনি নাপাওঁ, তো এক নম্বৰতে আমাৰ মূৰত অহা বস্তুটো হৈছে যে গুগল মেপ। তো আমি প্ৰায় গুগল মেপ ব্যৱহাৰ কৰোঁ ক'বলৈ অহা যোৱা ৰাস্তা বিচাৰিবলৈ হওক, অহা যোৱা ৰাস্তাটোৰ কিমান সময় লাগিব সেইটো সময় জানিবলৈ হওক, বা ৰাস্তাত কিমান ট্ৰেফিক আছে এয়াই জানিব হওক, আৰু কোনটো ৰাস্তা শ্বৰ্টকাট সেয়াও জানিবৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ গুগল মেপৰ। আমেৰিকা নিচিনাটো ডাঙৰ দেশত ষ্টেট ৱাইজ আপুনি ঘৰৰ নম্বৰ চাৰ্চ কৰি একদম ঘৰৰ সন্মুখলৈকে আহি যাব পাৰিব, কিন্তু আমাৰ ইণ্ডিয়াত এইটো ইমান সম্ভৱ নহয়। আমাৰ ভাৰততো ডাঙৰ জেগা বা ডাঙৰ কিছুমান পপুলাৰ জেগা দেখায়, কিন্তু আপুনি যদি তাত গ'লেই আপোনাৰ ঘৰৰ এড্ৰেছ একজেক্ট লোকেশ্যন বিচাৰে তো ইমান সঠিককৈ দিব নোৱাৰে। তো গাইজ তাৰ কাৰণে গুগল মেপে বেচিকলি বিশেষকৈ ভাৰতৰ কাৰণে এটা আপডেট আনিলে। তো গাইজ সেই আপডেটটোত আপুনি কি কৰিব পাৰিব যে আপুনি আপোনাৰ ঘৰলৈ যদি কোনোবা আলহীও আহে, সেই আলহীক আপুনি একজেক্ট লোকেশ্যন দি আপোনাৰ ঘৰৰ দুৱাৰমুখৰো আপুনি এড্ৰেছ দি সেই আলহীজন অথবা সেই মানুহজনক আপুনি যোনটো জেগা মাতিব মানুহজনক সেই জেগাটোখনত পहुচিব পাৰিব মানুহটো। তো গাইজ এই বস্তুটো কেনেকৈ কাম কৰিব লওক আমি আমাৰ এই ভিডিঅ'ৰ জৰিয়তে চাওঁ। তো গাইজ প্ৰথমতে আপুনি আপোনালোকৰ মোবাইলৰ প্লে ষ্ট'ৰটো অন কৰি লওক আৰু তাত চাৰ্চ কৰক গুগল মেপ। আৰু আপুনি গুগল মেপটো অন কৰাৰ লগে লগে দেখিব এই যিটো মই নেটটো অন কৰা নাছিলোঁ, তো দেখিছে 3 নম্বৰ যিটো মেপ। তো আপুনি তাত অন কৰাৰ লগে আপোনাক ইয়াত আপডেট বুলি দেখাই থাকিব। মই যিহেতু এপছটো আপডেট দিলোঁ, আপুনি এইটো মেপটো অন কৰি লওক। তো অন কৰি লোৱাৰ লগে লগে আপুনি দেখিব এইটো ইণ্টাৰফেচ হ'ব আপোনাৰ। তাৰপিছত এনেকৈ ইণ্টাৰফেচ হোৱাৰ পাছত আপুনি আপোনাৰ মোবাইলৰ GPS লোকেশ্যনটো অন কৰি লওক। ধৰি লওক মই বৰ্তমান এতিয়া দেখিছে মই এইটোখন জেগাত আছোঁ, এইটোখন জেগাত বৰ্তমান মই আছোঁ। ধৰি লওক এইটোখন জেগাত এজন মই মানুহক এইটোখন জেগাত ধৰি লওক মই এজন মানুহক মাতিম। তো এইখিনি জেগাত আপুনি কণ্টেণ্ট টেপ কৰি দিয়াৰ পাছত এইটোৰ পিনটো দেখাব। তাত আপুনি ইয়াত পিছত এইটো যি মোৰ ইনফো আহিছে তাত আপুনি ক্লিক কৰি দিয়ক। আৰু ইয়াত এইটো যি দেখিছে 5টা কোড আছে, ইয়াত এইটো হৈছে এতিয়া আপডেট ভাৰ্চন, এইটো হৈছে নতুনকৈ ইয়াক কোৱা হয় প্লাছ কোড। এই যিটো কোড দেখিছে এই আপুনি এবাৰ তাত কোৱাৰ লগে এইটো আপোনাৰ মোবাইলত কপি হৈ যাব। আৰু এই কপি হোৱাৰ পাছত আপুনি যিজন মানুহক সেই জেগাটোত মাতিব বিচাৰিব সেই মানুহজনক এই কোডটো শ্বেয়াৰ কৰি দিয়ক। আৰু শ্বেয়াৰ কৰাৰ পাছত সেই মানুহজনে যেতিয়া এই চাৰ্চ বাৰত গৈ পেলাই আপুনি দিয়া কোডটো ইয়াত পেষ্ট কৰি পেলাই চাৰ্চ কৰিব। চাৰ্চ কৰাৰ লগে লগে তেওঁক সেই জেগাটোকণ কোনটো জেগাত আপুনি তেওঁক মাতিছে বা আপুনি যাব সেই জেগাটোকণ তেওঁক দেখাই দিব মানুহজনক। আৰু আপুনি যদি ইয়াত ডাইৰেকশ্যনটো অ'কে কৰে, আপুনি যদি ইয়াত ষ্টাৰ্ট কৰে, তো আপোনাক এই বস্তুখিনি এইধৰণে দেখাই থাকিব। কিমান টাইম লাগিব এই জেগাটোকণলৈ যাওঁতে আপোনাক কিমান টাইম লাগিব আপুনি যোৱাত থকা জেগাটোকণৰ পৰা সেই জেগাটোকণ যাওঁতে। তো এই ধৰণে আপুনি চাব পাৰিব। যদি আপুনি এই আপডেটটো ভাল পাইছে তেন্তেহ'লে প্লিজ আমাৰ ভিডিঅ'টো লাইক কৰক আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰক, কাষতে থকা বেল আইকনটো প্ৰেছ কৰক, যাতে আমাৰ পৰা ভিডিঅ'সমূহ আপোনালোকে কোনটো দেখি পায়। আৰু মই এনেকুৱা ধৰণৰ টেকনিকেল ভিডিঅ' আপোনালোকৰ আনি থাকোঁ। তো গাইজ প্লিজ ছাবস্ক্ৰাইব কৰক চেনেলটো। আৰু মই আপোনালোকৰ যদি শিক্ষা আৰু এটা এনেকুৱা টেকনিকেল ভিডিঅ' আনি আছোঁ। তো গাইজ আপোনালোকৰ যদি কিবা জানিবলগীয়া থাকে তো গাইজ প্লিজ মোক লগত কমেণ্ট কৰক আৰু ভিডিঅ'টো বেলেগে জানিব পাৰে শ্বেয়াৰ কৰক। তো গাইজ মানে জয় হিন্দ জয় অসম। Drops out.